তোমাৰ স্মৃতিয়ে আকৌ আমনি কৰিছে। আৰু নকৰিবনো কিয়, বতৰটো যে বেয়া হৈ আহিছে। হয়তো অলপ পাছত দুচকু আকৌ সেমেকি উঠিব, আৰু উঠাটো যেন মোৰ বাবে স্বাভাৱিক। কাৰণ মই যে অপেক্ষা কৰি ৰ'ম তোমাৰ সেই SMS-টোলৈ। তাত তুমি ক'বা, বৰষুণত নিতিতিবা কিন্তু। শুনিছোঁ তোমাৰ হেনো বিয়া ঠিক হৈছে। হওক দিয়া, সুখী হোৱা। দুখ যে অলপো নকৰোঁ মই, কাৰণ এদিনটো মই কৈছিলোঁ ন, তোমাৰ সুখেই মোৰ সুখ। আগতে যে ছেড ছংবোৰ শুনি থাকিলে গালি পাৰিছিলা, মনত আছে নিশ্চয়। আজিও শুনো, পাৰ্থক্য মাথো এটাই, আগতে শুনি ভাল লাগে বাবে শুনিছিলোঁ, আৰু আজিকালি ফিল কৰি শুনো। এনে লাগে সেইবোৰ যেন মোৰ বাবেহে বনাইছে। আৰু কি জানা, আজিকালি মোবাইলত অফিচৰ SMS-বোৰ বৰকৈ আহিব লৈছে। চাৰ্জত ৰাখি থোৱা ফোনটো হাতত লৈ SMS-ৰ চিম্বলটো দেখি মনটো ভাল লাগি যায়। লগটো খুলি দেখোঁ, ধেৎ, অফিচৰ SMS-হে। মুখত ভাহি অহা সেই মিচিকি হাঁহিটো যেন সেই মুহূৰ্তত অস্তবেলিটোৰ দৰেই লুকাই যায়। প্ৰেমৰ হেনো আন এটা নাম ত্যাগ। মানিবলৈ টান হয়, কিন্তু হ'লেও সত্য। আগতে শুনিছিলোঁ, এতিয়া উপলব্ধি কৰোঁ। তোমাৰ সুখৰ বাবে কিমান কি যে কৰা নাই। তোমাৰ সুখৰ বাবে তোমাক ত্যাগ কৰিব নোৱাৰিমনে? সুখী হোৱা, তুমি মনৰ জোখাৰে সুখী হোৱা। ধৰি লোৱা, এই আশীৰ্বাদ মোৰ ফালৰ পৰা, তোমাৰ বিয়াৰ স্পেচিয়েল গিফ্ট।